হেল্ল' এভৰিৱান, সকলো ভালে আছেনে বাৰু? আজি মই আহিলোঁ এয়া ওল্ড বালিবাজত অৱস্থিত সুদৰ্শনা। এই আৱতত আহিলোঁ, বিহুও গ'ল, বিয়াও গ'ল, গতিকে অসমত অহাৰ কাৰণটো নিশ্চয় আপোনালোক জনাম, বুজিছে। প্ৰথমতে চাই লওঁচোন, আহক কেনেকুৱা লাগিছে জনাওকচোন বাৰু। এইযোৰ কিয় লৈছোঁ আপোনালোক জনাম বাৰু। মানে ভয়ে ভয়ে আহিছোঁ আজি, আৰু মানে কিবাৰ পৰা যদি তেল মাৰিব পাৰোঁ আৰু বচালেহে বাচোঁ আৰু ভগৱানে আৰু আপোনালোকে বচালেহে বচোৱা আজি আৰু দেই। ঘৰলৈ গৈ আজি কি হ'ব ঠিক নাই, ভাতেই পাওঁনে পানীয়ে পাওঁনে নাই, ঘৰৰ বাহিৰতে থাকিবলগীয়া হয় আজি, আৰু ভগৱানেহে জানে, বুজিছে। তাকে আৰু মৰমতে শৰণ দি বোলো কিবা এটা লৈছোঁ আৰু মুখ আগত দেখিলে কিজানি মনটো অকণমান গলিবই বা। লগতে আপোনালোকেও সহায় সহযোগ কৰিব দেই ৰাইজ, মানে কৈছোঁ নহয়, একদম ভয় খাই আছোঁ আৰু। এই আপোনালোকো আহিব এই সুদৰ্শনা, গতিকে সকলো ধৰণৰ কাপোৰ পাব, গতিকে আহক ইয়াৰ পৰা কাপোৰ লওক। হেল্ল' বুজিছে, আজি মানে ইউনিভাৰ্চিটি স্কুলখন দেৰি হ'ল, জ্বলি পকি আছে আৰু আহিছোঁ আৰু চৰণেহে জানে মোৰ নঠাই। যাওঁচোন, আহক লাহে লাহে। হেপী এনিভাৰ্চাৰী। ধৰা শুনিছানে? এইফালে চোৱা আকৌ। হেপী এনিভাৰ্চাৰী। হেপী এনিভাৰ্চাৰী। ৰাইজ বুজিছে আৰু তেল অকণ মাৰিছোঁ আৰু কি হয় এতিয়া, আৰু ভালেই পায় নে বেয়াই পায়। আজি মানে দিনত উইচ কৰা অকণ দেৰি হ'ল, গোটেই টিঙিত ওলা হৈ আছে, গতিকে অকণমান তেল মাৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজ আপোনালোকেও অকণমান সহযোগ কৰক। কি হয় আৰু এতিয়া পতেই নে নপতে আৰু আপোনালোকৰ মাজত দিছোঁ আৰু দেই।